is just this is my is good. Hey, what's up guys? কি খবৰ আপোনালোকৰ? Hope you all guys are doing well. আজি ভাবিলো যে weekdays মৰ্নিং আৱাৰ্স খিনি কেনেকৈ পাৰ হয় সেইখিনি এটা মই ভিডিঅ' দিওঁ। আজি হৈছে মানডে আৰু আজি মোৰ অফিচ আছে। তো ৰাতিপুৱা 6:30 মানত উঠিলো। উঠি পিনে মই গা পা ধুই একদম ফ্ৰেছন আপ হৈ গ'লো। হোৱাৰ পিছতহে মই য়োগা কৰোঁ অলপমান। তাৰ পিছত মই য়োগা মেট সামৰি পিনে ডাইৰেক্ট কিচেনলৈ যাম। কিচেন যোৱাৰ আগতে আকৌ মই নেমু ছিগিবলৈ গ'লোঁ বেক চাইডলৈ। মানে মই ডিটক্স ৱাটাৰ ড্ৰিংক এটা বনাম। আৰু মই এভৰি মৰ্নিং কুহুমীয়া গৰম পানীৰ সৈতে নেমুৰ ৰস এগিলাচ খাওঁ। এণ্ড আই ছাজেষ্ট যে আপোনালোকে এই ড্ৰিংকটো ৰাতিপুৱাই সদায় খাব। কাৰণ এই ড্ৰিংকটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয়। চব টিকলি টিকলি হৈ আছে। এইটোকে লৈ যাওঁ আয়ৰে সি বেয়া নাপাবি তই। তোকে ছিগি আনিলোঁ আৰু টিলিকিটোকে। উপায় নাই। মানে এতিয়া নেমুবোৰ ফুলিহে আছে, নেমু হোৱা নাই গছত। কিনাও নহ'ল, সেইকাৰণে মানে গছৰ পৰা অকণমানি হ'লেও লৈ আহিলোঁ আৰু উপায় নাই। তাৰপৰা এয়া ডিটক্স ৱাটাৰ বনাই আছোঁ। কেইটুকুৰমান আপেল লৈছোঁ, চিয়া চিডছ লৈছোঁ, নেমু কেইটুকুৰমান লৈছোঁ, মানে টুকুৰা টুকুৰকৈ কাটি পিনে তাতে সোমোৱাই দিছোঁ, ডালিম কেইটামান লৈছোঁ, তিয়ঁহ স্লাইচেছ লৈছোঁ। বাছ এইখিনি গোটেইখিনি পানী অলপমান দি পিনে লৈ ল'ম। এইটো মই অফিচৰ কাৰণে মোৰ ৰেডি ডিটক্স ৱাটাৰ। মই জানেনে আগতে ইমান ফিটনেছ ফ্ৰিক নাছিলোঁ, কিন্তু মানে লকডাউনে মোক কমপ্লিট চেঞ্জ কৰি দিছে। মই বিফ'ৰ লকডাউন 60+ আছিলোঁ ৱেইট। তাৰপিছত মই নিজকে একদম চেঞ্জ কৰি পিনে এক্সাৰচাইজ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰি পিনে মই একদম 47 ৱেইটলৈকে আনিছোঁ। একদম মই নিজে মানে ফ্ৰী হেণ্ড কৰি পিনে। মোৰ ফিটনেছৰ ষ্টৰিটো কেতিয়াবা বেলেগ এদিন ক'ম। এতিয়া ভাত খাই লওঁ ব'লক। চাটনি চাটনি হ'লে আৰু কি লাগিছে। পানীলাওত মচুৰ দালি কেইটামান দি দিছে, মায়ে বনাইছে, মজা হৈছে। মই যদি অফিচ যাবলৈ ওলাই আছোঁ, অফিচৰ টাইমটো বহুত ৰাছ হয়, সদায় হয়, সকলোৰে হৈ চাগে। মাছটো ওলাই গৈছে। যিটো পাত দিছে হাত ছিঙি যেনে আৰু দিনটো যিহেতু অফিচত থাকিম তো মোৰ চাহ অকণমান খাবলৈ মন যায়, সেইকাৰণে মই গ্ৰীণ টি সদায় লৈ যাওঁ অফিচত। আৰু বাহিৰত মই কেতিয়াও চাহ নাখাওঁ, খালে মই খালি কফি খাওঁ, তাকো উইণ্টাৰ্ছত। মই বেগ পেক কৰি পিনে ড্ৰেছ আপ কৰোঁগৈ নাচি ব'লক। বেক চাইডে যিহেতু গান চলি আছিলে, কপিৰাইট লাগি যাব পাৰে, সেইকাৰণে মই ইয়াত আকৌ ভইচ অভাৰ দিব লগা হ'ল। আৰু কোনটো গান বাজি আছিলে মোক কমেণ্ট কৰি জনাবচোন। এইটো সকলোৱে শুনিছেই চাগে, একদম ট্ৰেণ্ডিঙত আছে, ইনষ্টাগ্ৰামত পূৰা ভাইৰেল হৈ আছে এইটো গান। আৰু মোৰ কাৰেণ্ট ফেভৰেট ছং এতিয়া এইটোৱে হৈ আছে। আৰু ডান্স মোৰ কাৰণে একদম মেণ্ডেটৰী। মই য'তেই নাথাকোঁ, যিয়ে নকৰোঁ, মই ডান্স কৰিয়ে থাকিম মানে এনি টাইম। আৰু যেতিয়া মোৰ ইউটিউব ফেমিলিটো বহুত বেছি ডাঙৰ হৈ যাব আৰু মই আপোনালোকৰ সৈতে বহুত বেছি ক্ল'জ হৈ যাম, তেতিয়া আপোনালোকে গম পাব যে মই এনি টাইম ডান্স কৰিয়ে থাকোঁ। মানে চিটুৱেশ্যনটো অলপমান মানে ভাল হ'ব লাগে, যে ছেড চিটুৱেশ্যন নহয় আৰু এইটোতো ডান্স নকৰোঁ বাৰু। এতিয়া মই যাওঁ অফিচলৈ, বাই। গাড়ীত গৈ লগ পাই আছোঁ। ষ্টেণ্ড নিনো, যাওঁ। আৰু মই সেই য়োগা কৰা টাইমতে সদায় সেই মিউজিক ছিষ্টেমটো লগাই দিওঁ, আৰু মই অফিচ নোযোৱালৈকে সেইটো সদায় বাজি থাকে। আৰু কয় নহয় মিউজিক কেন লিফ্ট আপ ইয়'ৰ মুড। আৰু মিউজিকে জানেনে আপোনাৰ এনজাইটি, ষ্ট্ৰেছ এইবোৰ চব নোহোৱা কৰি পেলাই। এয়া মই ওলাই পিনে এতিয়া বাহিৰলৈ আহিলোঁ। আহি পিনে জোতাযোৰ পিন্ধি লৈছোঁ, যিহেতু ঠাণ্ডা গৈছে আৰু ইহঁতক চবকে বাই কৰিলোঁ। আৰু এই খুৰা ছোৱালী এইটো আপোনালোকে দেখিয়ে থাকে, আৰু এই তাই বহুত কিউট হয় নাই? মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা কিউট হয় চাওক। তাই মানে কৈ আছে তাই মোৰ অফিচলৈ গ'লে কি খাব। চবকে এতিয়া দিনটোলৈ চি অফ কৰি পিনে আমি ওলালোঁ, আৰু তাইক অলপমান আগত নমাই দিম বাৰু। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ছবিলাক চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু বেল আইকনটো দবাই দিব, যাতে ফাৰ্ষ্ট নটিফিকেশ্যনটো আপোনালোকৰ ওচৰলৈ যায়। কাৰণ মোৰ ফেমিলিটো বহুত সৰু হৈ আছে, জল্দি আপোনালোকে মোৰ ফেমিলিটো ডাঙৰ কৰি দিয়ক। তেন্তে মই এতিয়া অফিচলৈ যাওঁ। আজিলৈ আহিছোঁ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'জ। গুড বাই।